গাইছ মই আছোঁ ধমধমাৰ মাজমজিয়াতে থকা এখন বেগৰ দোকানত আপোনালোকে দেখা পাইছে বেগবোৰ আৰু মোৰ লগত আছে বেগৰ স্বত্বাধিকাৰী তেখেতৰ পৰা মই জানিব বিচাৰিম তেখেতে বেগবোৰ কিমান দামত দি আছে আপুনি কওকচোন বেগবোৰ কিমান দামত দি আছে বেগবিলাক তোমাৰ কোৱালিটি লৈ দাম আছে এই যেনেকুৱা 400 350 250 150 লৈকে আছে যাক যেনেকুৱা লাগে সেনেকুৱা আপুনি বেগবোৰ নিজাকৈ বনায় না তাৰমানে চিলাই কৰি পেলাই বনায় না ৰেডিমেড নিজাকৈ বনায় এটা কিনি নানো আপোনালোকক বেগবোৰ দেখাই আছোঁ এইবিলাক বেগ আছে এইবিলাক বেগৰ দাম আপোনাৰ মোটামুটি 500 টকাকৈ পৰিব আৰু আপোনালোকৰ এইগিলা বেগ আছে আপোনালোকে দেখাব পাইছে এইগিলা বেগ আছে যদিকে আপোনালোকে ধমধমাতে আছে স্বত্বাধিকাৰীক আপোনালোকে আহি দেখাই পাব নন ষ্টপ এটাই বহি থাকে দুটা মেচিন লৈ বহি আছে গতিকে ধমধমাৰ একদম ফ্ৰণ্টে আৰু এই ধমধমাৰ এইখিনি সিহঁতৰ ফ্ৰণ্টতে মছজিদ চকৰ ওচৰতে আপোনালোকে দেখা পাব আৰু কাৰোবাক বেগ লাগিলে আপোনালোকে নিব আহিব গতিকে এই তাৰমানে কি এইবিলাক বেগৰ যি ফিটা আছে বেগৰ ফিটাবোৰ আপোনালোকৰ মানে কি বনাই আছে এইবিলাক বঢ়িয়াকৈ বনায় এইবিলাক পাইকে নিজেকৈ বনাই আছে আৰু মানে কি আৰু এইবিলাক বেগ আছে এইবিলাক এটা বেগ এইবিলাক গোটাই বেগে আছে জেণ্টছ লাগে লেডিজ লাগে এইটো লেডিজ বেগ ধুনীয়া বেগ আৰু এইবিলাক কোনো ধৰণৰ ৰেডিমেড বেগ নহয় নিজে চিলা বেগ আৰু এইবিলাক মানে কি কাপোৰ আছে এইবিলাক কাপোৰ জিন্স কাপোৰ আছে জিন্স কাপোৰৰ বনায় আৰু যাক যেনেকৈ লাগে অৰ্ডাৰ মতে বস্তুবিলাক তেখেতসকলে দি দিয়ে এইবিলাক পঞ্চ আছে মানে কি বিভিন্ন ধৰণৰ কাম কৰে আৰু মানে আৰু এইবিলাক বেগৰ ফিটা আছে আৰু মই পোনে মানে কি স্বত্বাধিকাৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ তেখেতে বা কি কয় বেগৰ বিষয় আপুনি কওকচোন দাদা আপোনাৰ বেগটো মানে কি কেনেকুৱা চিষ্টেমত আপোনালোকে বেগবোৰ হেৰি কৰে বেগটো আমি মেটেৰিয়েলবিলাক কিনি আনো কিনি আনি আমি নিজে চিলাই কৰি নিজে কাটিং কৰি নিজে বনাওঁ যাক যেনেকুৱা লাগে যে অৰ্ডাৰ মতে তাৰমানে কি ধৰি লওক তাৰমানে কি আপোনাক কোনোবাই তাৰমানে কি বেগটো অৰ্ডাৰ কৰিলা মানে কি ধৰি লওক এইটো বেগ আপোনালোকৰ এটা বেগ এটা বেলেগ পদ্ধতিত অৰ্ডাৰ কৰিলে আপুনি এইটো বেগটো আপোনালোকে উলিয়াই দিব পাৰিব না এনে কিমান ঘণ্টাৰ পিছত বেগটো উলিয়াই দিব পাৰিব এতিয়া অলপ টাইম লৈ আমি ওলাই দিওঁ আৰু হয় নেকি তাৰমানে কি 2 ঘণ্টা 3 ঘণ্টাৰ পিছত আপোনালোকে বেগটো ক্লিয়াৰ কৰি দিব পাৰিব তেখেতক 2 ঘণ্টা বা 1 ঘণ্টাতো হয় কিছুমান বেগ কিছুমান 2 ঘণ্টা হয় কিছুমান আৰু টাইমো লাগি যায় এনে বেগবিলাকৰ দাম কিমানকৈ পৰে বেগবিলাক কোৱালিটি লৈ দাম আছে ন 500 600 400 300 এনেকুৱা আৰু তাৰমানে খুব কমতে ডিছকাউণ্ট হৈ যাব নাযায় ডিছকাউণ্টে দি আছে এতিয়া মানে কোনখিনি জেগাত বেগৰ দোকান আপোনাক কোনখিনি জেগাত আহি লাগ পাব সেইটো আপুনি কৈ দিয়ক মছজিদ চকত আহিলে তাৰমানে মই ফাৰ্ষ্ট গেটৰ মছজিদ চকত বুলি ক'লে এতিয়া দোকানখনৰ নাম কিন্তু এনে চানবোৰ্ড আছিলে আগতে এতিয়া নাই আকৌ SS এণ্টাৰপ্ৰাইজ বুলি ক'লে আহি যাব ন গতিকে আপোনালোকক যে বেগ লাগে ধমধমা মছজিদ চকৰ ফ্ৰণ্টে আছে যোনখন মছজিদৰ গেটৰ ফ্ৰণ্টে আপুনি দেখাই পাব বেগবোৰ আৰু নন ষ্টপ থাকেই যদি আপোনালোকক বেগ লাগে খুব কম মূল্যত আপোনালোকক দি দিব যোনটো বেগ 400 সেইটোত হয়তো আপোনালোকক অলপ ডিছকাউণ্ট কৰি দিব গতিকে আপোনালোকে আহিব আহি পেলাই বেগবোৰ নিব গতিকে এইখিনি আছিলে ভিডিঅ'টো